আছাউদ্দিন ওৱেইছিৰ বাহনত গুলি কৰিছিল দুৰ্বৃত্তই। দুৰ্বৃত্ত দুজন আছিল বিজেপিৰ সদস্য। গুলি কৰাৰ আগতেই কিনি লৈছিল সিহঁত দুজন পিষ্টল। আছাউদ্দিন ওৱেইছিৰ বাহনত গুলি কৰিছিল দুটা দুৰ্বৃত্তই। দুৰ্বৃত্ত দুজন আছিল বিজেপিৰ সদস্য। গুলি কৰাৰ আগতেই সিহঁত দুজনে কিনি লৈছিল পিষ্টল। কেইবাদিনো ধৰি অনুসৰণ কৰি আহিছিল ওৱেইছিক। গুলীচালনা কৰাৰ আগতীয়াকৈ উপস্থিত আছিল ওৱেইছিৰ প্ৰতিখন সভাত। নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশত নিৰ্বাচনী হিংসা। হায়দৰাবাদৰ সাংসদ তথা AIMৰ মুৰব্বীলৈ দুৰ্বৃত্তৰ গুলীচালনা। বৃহস্পতিবাৰে মিৰাটৰ পৰা দিল্লীলৈ উভতাৰ সময়ত ওৱেইছিৰ বাহনত গুলী দুৰ্বৃত্তৰ। চাৰিটাই গুলীৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ওৱেইছিক। সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰিল আছাউদ্দিন ওৱেইছিৰ। এই আক্ৰমণৰ পিছতে আছাউদ্দিন ওৱেইছিলৈ জেড কেটেগৰীৰ সুৰক্ষা কেন্দ্ৰই ৩৬জন নিৰাপত্তাৰক্ষীয়ে সুৰক্ষা দিব ওৱেইছিক। সমগ্ৰ দেশতে সুৰক্ষা ব্যৱস্থা লাভ কৰিব আছাউদ্দিন ওৱেইছিয়ে। গুলীচালনাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ আৰক্ষী। দুৰ্বৃত্ত দুজন হ'ল শচীন আৰু শুভম। আমাৰ নিউজ আছাম ইউটিউব চেনেলখন চাই থকাৰ বাবে আমাৰ সকলো দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ।